ছাত্ৰ-ছাত্ৰীসকল, আজিৰ পাঠত বিহু আদৰণি কবিতাটোৰ আলোচনা আগবঢ়োৱা হ'ব। বহাগ বিহু বা ৰঙালী বিহু বুলি ক'লে সকলোৰে মন উগুল-থুগুল হৈ পৰে। প্ৰকৃতিৰ ন-ৰূপে মনবোৰ ৰঙীন কৰি তোলে। প্ৰকৃতি আৰু মানুহ যেন এক হৈ পৰে এইটো সময়ত। সকলোৱে হেঁপাহৰ ৰঙালী বিহুটিক আদৰিবলৈ সাজু হয় আৰু নানান প্ৰস্তুতি আৰম্ভ কৰে। অতীজৰে পৰা পালন কৰি অহা বিভিন্ন লোকাচাৰৰ জৰিয়তে মানুহৰ লগতে প্ৰকৃতিৰ পিতৃৰ বান্ধোন পৰিস্ফুট হৈ উঠে। গৰু গা ধোৱা, জীয়ৰী বোৱাৰীহঁতে লগ হৈ পিঠা-পনা খুন্দা, হুঁচৰি গোৱা এইবোৰে বিহুটিক এক বিশেষ মাত্ৰা প্ৰদান কৰিছে, যাৰ বাবে সকলোৱে হেঁপাহৰ ৰঙালী বিহুটি অহালৈ আশাৰে বাট চাই থাকে। প্ৰকৃতিৰ নানান উপাদানৰ উত্থাপনৰ লগতে বিহুটিক আদৰিবলৈ কৰা যো-যাৰ সুন্দৰ বৰ্ণনাৰ জৰিয়তে কবিয়ে বহাগৰ মনোমোহা চিত্ৰৰ প্ৰতিফলন ঘটাবলৈ সক্ষম হৈছে। সোণাৱৈ ছটাই পেঁপাতি বজাই ৰঙালী কাহা লৈ, পদূলি মুখত বাট চাই চাই থাকিম কিমান ৰৈ। ইয়াত ছটাই বুলি চ'ত মাহক সম্বোধন কৰা হৈছে। চ'তৰ সংক্ৰান্তি অৰ্থাৎ চ'তৰ শেষৰটো দিনত গৰু বিহু পালন কৰা হয় আৰু সেই দিনটোৰ পৰাই সাত বিহু আৰম্ভ হয়। বহাগ বা ৰঙালী বিহু একেৰাহে 7 দিনীয়াকৈ পালন কৰা হয়। গৰু বিহুৰ পৰা আৰম্ভ কৰি বহাগৰ 6 তাৰিখলৈকে পালন কৰা এই বিহুক সাত বিহু বুলি কোৱা হয়। সাত বিহু হ'ল গৰু বিহু, মানুহ বিহু, গোঁসাই বিহু, তাঁতশালৰ বিহু, নাঙল বিহু, চেনেহী বা জীয়ৰী বিহু আৰু চেৰা বিহু। ৰং-ধেমালিৰে পৰিপূৰ্ণ বিহুটি আহিব বুলি আৰু কিমান বাট চাব। সেয়েহে পেঁপাতি বজাই সোনকালে ৰঙালীক আদৰি লৈ আহিবলৈ চ'তক অনুৰোধ জনাইছে। আনিলো জেতুকা আনিলো থেৰেজু আনিলো বৰষম থুৰি, মাখিয়তী পাতে তৰাৰ পঘাৰে আওলা পেনালো জুৰি। বহাগ বিহুৰ সৈতে নানানটা লোকবিশ্বাস জড়িত হৈ আছে আৰু ইয়াৰ বাবে প্ৰয়োজনীয় বিভিন্ন উপকৰণসমূহ যতনাই লোৱা হৈছে। জেতুকা খুন্দি হাতত লগালে চৰ্মৰোগ আৰু বসন্ত ৰোগৰ পৰা হাত সাৰি থাকিব পৰা যায় বুলি বিশ্বাস কৰা হয়। নাচনীয়ে গাল ৰঙা কৰিবলৈ থেৰেজু নামৰ ফলবিধ ব্যৱহাৰ কৰিছিল বুলি জনা যায়। বৰষম থুৰি পাত চোবালে তাৰ ৰসে ওঁঠ বোলাই পেলায়। আগৰ দিনত নাচনীসকলে নিজৰ সৌন্দৰ্যৰ বাবে প্ৰকৃতিৰ এনেবোৰ অনবদ্য উপাদান ব্যৱহাৰ কৰিছিল। গৰু বিহুৰ গধূলি জাক দিওঁতে মাখিয়তী পাত ব্যৱহাৰ কৰা হয়। মাখিয়তী গছৰ ডালেৰে গৰুক কোবালে মহ-ডাহৰ পৰা পৰিত্ৰাণ পোৱা যায় বুলি ভবা হয়। গৰু বিহুৰ দিনা সন্ধিয়া গৰুৰ ডিঙিত নতুন পঘা দিয়া হয়। গৰুৰ বেমাৰ-আজাৰ নহ'বৰ বাবে আৰু দীৰ্ঘায়ু কামনা কৰি ন-পঘাডালত তৰা গছৰ আঁহ দিয়া হয়। এই সকলোবোৰ যোগাৰ কৰি আওলা অৰ্থাৎ আগচালি জুৰি পেলোৱা হৈছে। ঘৰৰ চালৰ পানী পঁচাৰ খুঁটাৰ পৰা বাহিৰলৈ ওলাই থকা অংশই হ'ল আওলা। আনিলো হালধি থেকেৰা বেঙেনা সাজিলো বাঁহত ছাট। গৰুক গা ধুৱাবৰ বাবে বাঁহৰ ছাট সাজিবলৈ হালধি, থেকেৰা, বেঙেনা আদি আনি থৈছে। বাঁহৰ পাবত 2 বা 3 ফেৰেঙনি কৰি হালধি, থেকেৰা, বেঙেনা, লাও, তিতাকেৰেলা আদি চকল চকলকৈ কাটি সেঁ দিয়া হয় আৰু এইবোৰ গৰুক গা ধোৱাৰ সময়ত গালৈ মৰা হয়। ঢোল, টকা, পেঁপা সোগৰ কৰিলো সাৰিলো চোতাল বাট। বিহুত বিহু নাচ আৰু বিহুগীতৰ লগত বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ বজোৱা হয়। ঢোল, টকা, পেঁপা আদি উলিয়াই সুকলমে আছেনে নাই চোৱাৰ লগতে পৰিষ্কাৰ কৰি তোলা হ'ল। বিহুটি আহি যিহেতু পদূলিমুখ পালেহিয়ে, সেয়েহে চোতাল বাট আদি সকলো সাৰি বিহুটিক আদৰিবলৈ সকলো সাজু। আয়ে কাটিলে শালৰ গামোচা আঁচোৰ ভমকা ফুল। বহাগৰ বিহুটিত অসমীয়া সমাজত ইজনে সিজনক বিহুৱান দিয়াৰ নিয়ম প্ৰচলন আছে। সেয়েহে আয়ে শালৰ ভমকা ফুলৰ গামোচা কাটি আজৰি হৈ আছে। ভমকা মানে হ'ল ডাঙৰ আৰু উজ্জ্বল। বায়ে আনি থলে খোপালৈ বুলি ৰচঙ্গা কপৌৰ ফুল। কপৌ ফুল নাচনী বা বিহুৱতীৰ অতি প্ৰিয়। সেয়েহে বায়ে খোপাত গুজিবলৈ বুলি কপৌ ফুল আনি থৈছে। বহল পাতেৰে নাহৰৰ ডালি পিতাই আনিলে গৈ। বতাহ ধুমুহাৰ পৰা বাচিবৰ বাবে গৰু বিহু বা মানুহৰ বিহুৰ দিনা নাহৰ গছৰ পাতত মন্ত্ৰ লিখি ঘৰৰ চালত গুজি থোৱাৰ এক লোকবিশ্বাস আছে। সেয়েহে পিতায়ে বহল পাতৰ নাহৰৰ ডালি বিচাৰি আনিলেগৈ।
খুৰীয়ে পাতিনে মজিয়াত খোলা তিল গুৰ দিহা কৈ। বহাগৰ বিহুটিত বিভিন্ন ধৰণৰ লাড়ু পিঠা আদি প্ৰস্তুত কৰা হয়। সেয়েহে খুৰীয়ে তিল গুৰ আদি সকলো যতনাই লৈ মজিয়াত খোলা পাতিছে। আইতাই মচি থাপনাৰ আগ থৈছে সেন্দুৰী কৈ। ৰঙালী বিহুটি অহাৰ লগে লগে অসমীয়া নতুন বছৰৰো আগমন ঘটে। নতুন বছৰটোৰ মংগল কামনা কৰি ভগৱানৰ ওচৰত সেৱা লোৱা হয়। সেয়েহে আইতাই থাপনাৰ আগখন ধুনীয়াকৈ মচি ৰাখিছে। নৰবা ছটাই কাবৌ কৰিছোঁ আহা ৰঙালীক লৈ। সকলোৱে এইদৰে চেনেহৰ ৰঙালী বিহুটিক আদৰিবলৈ সাজু হৈ আছে। সেয়েহে ছটক কাবৌ কৰি কৈছে যে সকলোৱে যিহেতু বিহুটি আহিব আহিব বুলি বাট চাই চাই আমনি পাইছে, গতিকে পলম নকৰি ৰঙালী বিহুটিক আদৰি লৈ আহিব লাগে। কবি মিত্ৰদেৱ মহন্তই বিহু আদৰণি নামৰ কবিতাটোৰ জৰিয়তে এইদৰে বহাগ বিহুৰ এক মনোৰম চিত্ৰ দাঙি ধৰিবলৈ সক্ষম হৈছে। আশা কৰোঁ তোমালোকে কবিতাটো ভালদৰে বুজিব পাৰিলা। আজিলৈ ইমানেই। ধন্যবাদ।